সকলো ভালে আছেনে? এইবাৰ মই আপোনালোকলৈ মধুৰি জাম লৈ আহিছোঁ। তাৰ বাবে মই লৈ লৈছোঁ অলপমান মধুৰি, পকা পকা মধুৰি এয়া। আৰু মধুৰিখিনি খুব ভালকৈ টুকুৰা টুকুৰ কৰি ভালকৈ ধুই টুকুৰা টুকুৰ কৰি কাটি মই গেছত বহাই দিলোঁ চচপেনটাত। তাৰপিছতে সিজি অহাত মই চেকনি এখনত এনেধৰণে ৰসখিনি উলিয়াই ল'লোঁ। যিহেতু ৰস মোৰ 1 কাপ ওলাইছিলে এই কাপটোৰে, আৰু সেয়াই মই চেনি 1 কাপ দি দিছোঁ, মিলাই দিছোঁ। সমান পৰিমাণৰ লাগে। আৰু গেছতে এখন পেন বহাই লৈ চেনি আৰু ৰসখিনি ঢালি লৈ এনেধৰণে লৰাই থাকিম আঠা হোৱালৈকে। চেনি গলি আহিছে আৰু আঠা হৈ আহিছে যিহেতু, এতিয়া মই অলপমান তাতে ফুড কালাৰ দিছোঁ, অৰেঞ্জ কালাৰটো। ঘৰতে বনোৱা জামবিলাক খাবলৈ স্বাস্থ্যসন্মত হয় যিহেতু ঘৰতে বনোৱা হয়। আৰু এয়া হ'ল একদম সম্পূৰ্ণ আঠা হৈ আহিলে যেতিয়া মই তেতিয়াই নেমু ৰস অলপ দি দিছোঁ। আপোনালোকে ভিনেগাৰো দিব পাৰে। আৰু এয়া মোৰ হৈ গ'ল জাম এয়া।